চিন্ময় মই কি খাইছোঁ আৰু বেঙেনা এয়া আমাৰ টিকলা নাম কি কৈ দিয়া কি নাম আৰু এবাৰ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল দিগন্ত ভ্লগলৈ ভাত খাই উঠি এটা বিশেষ অনুষ্ঠানলৈ আজি যাম কৰম উৎসৱ যি অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ চাহ বাগিচাসমূহৰ যি আদিবাসী লোকসকলৰ কৰম উৎসৱ এই অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ আৰু তাৰ আগতে ভাত খাই আছোঁ বেঙেনা দালি ভাত মাছ চিন্ময় মই কি খাইছোঁ আৰু বেঙেনা ভালকে চুমু এটা দি দিয়াচোন ভালকে চুমু এটা দি দিয়া আৰু এটা যেটা চুমা এটা দে মোৰ গালত দে মই দিম এটা বাই বাই বন্ধুসকল শেষলৈকে ভিডিঅ'টো চাই থাকিব আহি উপস্থিত হৈছোঁ ঢেকীয়াজুলিৰ চাহ বাগানৰ ফিল্ডত पानी थोड़ा हाथ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সমিতিয়ে পতা যি কৰম উৎসৱত বৰ্তমান উপস্থিত আছোঁ এয়া ঢেকীয়াজুলি চাহ বাগিচাৰ দৃশ্য এয়া দেখুৱাইছোঁ ঝুমুৰ নৃত্য চলি আছে বৰ্তমান ঝুমুৰ দেখুৱাইছোঁ বন্ধুসকল খুব সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব যে ইয়াতে সুন্দৰভাৱে ইয়াতে ঝুমুৰ নৃত্য প্ৰতিযোগিতা চলি আছে বৰ্তমান